আজি ১ বহাগ অসমীয়া নতুন বছৰৰ আৰম্ভণি। এই আৰম্ভণিৰ দিনটোতে আমি এগছি চাকি জ্বলাই আমি অসম সন্মিলিত মহাসংঘই সমগ্ৰ অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহৰ প্ৰতি অহা বিভিন্ন ভাবুকি প্ৰত্যাহ্বান নেওচি যাতে আমি আমাৰ দেশ জাতিক সুৰক্ষা কৰি ৰাখিব পাৰোঁ, তাৰ কাৰণে আমাক আমাৰ পিতৃ পিতামহ মহান সৃষ্টিকৰ্তাই যাতে আশীৰ্বাদ প্ৰদান কৰে আৰু আমি সবলভাৱে শক্তিশালীভাৱে আমি সকলো শত্ৰুক পৰাভূত কৰি আমাৰ আই মাতৃভূমি ৰক্ষা কৰিবৰ কাৰণে আমি সফল হওঁ আৰু আমি সাহস আৰু শক্তি গোটাব পাৰোঁ। তাৰ কাৰণেই আজি আমি এই বন্তি প্ৰজ্বলনেৰে সৈতে মহান সৃষ্টিকৰ্তাৰ ওচৰত আমি প্ৰাৰ্থনা জনালোঁ।